ঐ ৰিংকু, তই আজিকালি ক'ত থাকো? তোক যে নেদেখাই হলো। মইতো ঘৰতে থাকো আৰু তহঁতৰ দুৱাৰমুখে সদায় অহা যোৱা কৰিয়ে থাকো। তোকে দেখিবলৈ নাই। শুনিছো তই বোলে বহুত দূৰলৈ ফুৰিবলৈ গৈছিলি। গৈছিলো। পৃথিৱীৰ এনে কোনো জেগা নাই য'ত মই যোৱা নাই। থ হেৰৌ, কেতিয়াবা শহুৰৰ ঘৰত গৈ পাইছ? চাল্লা হাৰামি, মোৰ আগত লেবেল মাৰিব আহ। ৰিংকু, তুমি কোনফালে যোৱা? এই কলেজৰ ওচৰৰ পৰা আহোঁ। তুমি কলেজৰ ওচৰলৈ কিবা দৰকাৰত যোৱা নে? দুৰ্গা পূজা আহি পালেহিয়ে, হাতত হাত ধৰি ঘূৰিবলৈ এজনী লাগিব নহয়। কলেজৰ ওচৰত এজনীমান পতেই কিজানি, সেই বুলি ভাবিয়ে ওলাই আহিছো। তুমিও যে আৰু দেই, দুৰ্গা পূজা আহিলেই যে হাতত হাত ধৰা মানুহ বিচাৰি ফুৰা। তুমি অন্ধ নেকি হে? ৱাও টিংকু, তই আজি ফুলৰ গুৰি খুচৰি আছ যে? কিয়, মই ফুলৰ গুৰি খুচৰিব নোৱাৰো নেকি? পাৰ। তোক আগতে এইবিলাক কাম কৰা দেখা নাই যে, সেইকাৰণে সুধিছো। জীৱনৰ আধা বয়স গুচি গ'ল আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড জেৰক্স কৰোঁতে কৰোঁতে। আৰু আধা বয়স আছে, সেয়াও ফুলৰ গুৰি খুচৰি খুচৰি যোৱাই দিওঁ আৰু। ঐ টিংকু, চিমটো ইমানকে চাই আছ যে, বেয়া হ'ল নেকি? বেয়া নাই হোৱা, চাইছোহে। কাৰ দোকানৰ পৰানো চিমখন কিনিছিলো, দিনটোত দেখোন এটাও ফোন নাহে। নেটটো ইমান শ্ল' হৈছে, অথনিৰ পৰা ভিডিঅ' এটাকে চলা নাই। তাকেহে, মই কেতিয়াবা ভাবো মোৰ ছাবস্ক্ৰাইবাৰসকলৰ ঘৰ চিনি পোৱা হ'লে মই ঘৰে ঘৰে গৈ মোৰ ভিডিঅ'বিলাক দেখুৱাই থৈ আহিলোহেঁতেন। ঐ ৰিংকু, তই ইমান দিনে ছোৱালীৰ পিছত দৌৰিয়ে আছ, কিন্তু এজনীও পটাব পৰা নাই যে? তই চাই থাক, এইবাৰ মই ধুনীয়া ছোৱালী এজনী পতাইহে এৰিম। চা ৰিংকু, ছোৱালীৰ পাছত দৌৰি সময় নষ্ট নকৰিবি। পাৰিলে বেটাৰী ৰিক্সা এখন কিনি লৈ কলেজৰ সন্মুখত ৰখাই থ। তাৰ পিছত চাবি ছোৱালী এনেই তোৰ পাছত দৌৰিব। ঐ টিংকু, তই এইখিনিত বহি আছ, তোক মহে খোৱা নাই নে? ধূপ এডালকে জ্বলাই ল'ব পাৰ। ঐ ৰিংকু, ধূপ যে 2 প্ৰকাৰৰ, তই জাননে? জানো, কিয় সুধিলি? এটা হ'ল ভগৱানৰ ধূপ আৰু এটা হ'ল মহ খেদাৰ ধূপ। পাৰ্থক্য এটাই, যিমান জ্বলালেও ভগৱান নাহে আৰু মহ নাযায়, বুজিলি? সেইকাৰণে মই একো ধূপেই নজ্বলাওঁ। ঐ ৰিংকু, দুৰ্গা পূজা পালেহিয়ে। তোক যদি টকা দৰকাৰ হয় মোক কবি। তোৰ ওচৰত ইমান টকা আছেনে তই মোক পূজা চাবলৈ টকা দিব পৰা হলি? হেই, মই তোক পইচা নিদো নহয়, দুয়োটাই একেলগে ভিক্ষা খুজিম আকৌ। কি হে ৰিংকু, আজি তুমি হাফ পেণ্ট পিন্ধি আহিলা যে? আজি শনিবাৰ যে, হাফ ছুটি নহয় জানো? হয়, মই কথাটো ভবাই নাছিলো। পিছে এটা অনুৰোধ দেই, দেওবাৰে তুমি আমাৰ ঘৰলৈ কেতিয়াও নাহিবা। দেওবাৰে আকৌ তোমাৰ ঘৰলৈ কিয় নাহিম? কি ঠিক, দেওবাৰে বন্ধ বুলি তুমি পেণ্ট পিন্ধা নে নিপিন্ধা? ভীমকলৰ কলডিল, বগা গালত ক'লা তিল, তুমিও ছিংগুল ময়ো ছিংগুল, দেখিছা আমাৰ কিমান মিল। যা এইখিনিৰ পৰা, মই ছিংগুলেই থাকিম, তথাপিও তোক ভাল নাপাওঁ, বুজিছ? বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই।